এজন যুৱকে অসম পুলিচৰ সাক্ষাৎকাৰ গ্ৰহণৰ বাবে দৌৰ প্ৰশিক্ষণ লৈ থকা অৱস্থাত চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয়। যুৱকসহ চাৰিচকীয়া বাহনৰ গৰাকীও গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত গাড়ীৰ গৰাকীসহ যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। কি হৈছিল ঘটনাটো মানে আমি ইণ্টাৰভিউৰ কাৰণে অসম পুলিচৰ মানে গোটেই দিন আমাৰ যে হাই স্কুল কৃষি ইনষ্টিটিউট আছে তাত ৰানিঙৰ কাৰণে ল'ৰাবোৰ প্ৰেক্টিছ কৰি থাকে। খুদ আমি নিজেও প্ৰেক্টিছ কৰোঁ। তো আমি ৰানিং কৰি কিনে বছৰ নিচত মানে চেয়াত বহি আছিলোঁ। আমাৰ যে আমাৰ ল'ৰাটো আছে যি এক্সিডেণ্ট হয় শামছুল হক বুলি, সি দৌৰি আছিলে, অহিদুৰ হক। তো সি দৌৰি আছিলে। তো তাত গাড়ী চলোৱাৰ কোনো অথৰিটি নাই। আমাক প্ৰিন্সিপালে ডাইৰেক্ট কৰাৰ নিৰ্দেশ দিছিলে যে ইয়াত কোনো গাড়ী যাতে সোমাব নোৱাৰে। তো তথাপিও মানে নিজৰ বল প্ৰয়োগ কৰি তেওঁলোকে সোমালে। টোটেলি ট্ৰেকত ল'ৰাটো দৌৰি আছিলে, সেই সময়ত মানে পিছফালৰ ইমান স্পীড আছিলে গাড়ীটো, তাক উৰাই দিলে একদম। তাৰ অৱস্থাটো বহুত গুৰুত্বজনক। কি নাম আছিল ল'ৰাটোৰ নাম আছিলে অহিদুৰ। এতিয়া বৰ্তমান অৱস্থা বহুত সংকটজনক। আমাৰ গৌৰীপুৰ নাৰ্ছিং হোমৰ পৰা এতিয়া বঙাইগাঁও বৰপেটা মেডিকেললৈ ৰেফাৰ কৰা হ'ল। আপোনালোকে কি বিচাৰে? এতিয়া আমি নিশ্চয় বিচাৰোঁ যাতে তাৰ ট্ৰিটমেণ্টটো ভালদৰে হয়। প্ৰথমতে দোৱা কৰোঁ যাতে ওপৰলৈ তাক মানে বা লাইফ এক্সিডেণ্ট নহয়, যাতে জীয়াই থাকে আৰু ফিল্ডৰ মধ্যে এনেকুৱা ঘটনা আমাৰ ফিল্ডত যাতে নেক্সটত তেনেকুৱা কোনো মানে এক্সিডেণ্ট গাড়ী কিবা কি সোমাব নোৱাৰে। আৰু পিছত আমি এইখিনি ক'ম যে ট্ৰিটমেণ্টৰ কাৰণে যিমান টকা লাগে, মই জনামতে তাৰ ফেমিলিটো বহুত উইকলি হয়, দুখীয়া ফেমিলি হয়। যিমান মানে এইটো টকাৰ অংক নাই, যিমান লাগে আৰু মানে যিখনে এক্সিডেণ্ট কৰিলে ছেক্ৰেটাৰী হয়, তাৰ নাম সমাজ ছেক্ৰেটাৰী হয়, তাক বহন কৰিব লাগিব। কি প্ৰশিক্ষণ কৰি আছিলে ল'ৰাজন? ল'ৰাজন অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। তাৰ অহা 28 তাৰিখত ইণ্টাৰভিউ আছে। বহুত দুখ লগা। ইণ্টাৰভিউটো ক'ত আছিলে? 20 এফিপিয়ান পানবাৰী। গৌৰীপুৰ নে? গৌৰীপুৰত 20 নহয় পানবাৰী 20 এফিপিয়ানত ধুবুৰী ডিষ্ট্ৰিক্ট।